নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। মই আজি তোমালোকৰ বাবে ডক্টৰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত যুঁজ চুটিগল্পৰ পৰা সকলো প্ৰশ্ন উত্তৰ মই লৈ আহিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ইয়াৰ পৰা তোমালোক উপকৃত হ'বা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোকে যদি মোৰ চেনেলটো ভাল পোৱা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে আগলৈও আমি এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' বনাবলৈ আমি আগ্ৰহী হ'ম। ব'লা ছাত্ৰ ছাত্ৰীসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়ো। যুঁজ ভাৱ বিষয়ক 1 নম্বৰটো আছে, অতি চমুকৈ উত্তৰ লিখা। ক, কাৰ বেগৰ পৰা টকা চুৰি হৈছিল? প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হৈছিল। সিদ্ধাৰ্থৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? সিদ্ধাৰ্থৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টাৰ। ঘ নম্বৰ, নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? উত্তৰটো হ'ব, নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল। 2 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? উত্তৰটো হ'ব, সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰি কৰিছিল। খ নম্বৰ, কি কাৰণত সিদ্ধাৰ্থ নিচাযুক্ত হৈ পৰিছিল? উত্তৰটো হ'ব, মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাযুক্ত হৈ পৰিছিল। সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? উত্তৰটো লিখিবা এনেদৰে। নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকা দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল। গ নম্বৰ প্ৰশ্নটো হ'ল, সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? উত্তৰটো লিখিবা এনেদৰে। সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ, যন্ত্ৰণা, একাকিত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। 3 নম্বৰ কুৱেশ্যনটো হ'ল, তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? উত্তৰটো লিখিবা। তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বভাৱ জগাই তুলিছিল। নিজ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকিত্বত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বৰ অনীহা দেখুৱাইছিল। নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ লৈছিল আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল,
সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। উত্তৰটো এনেদৰে লিখিবা। সিদ্ধাৰ্থই বুজা হোৱাৰ পৰাই দেখিছিল মাক দেউতাকৰ দুৰ্বাদল কাজিয়া, প্ৰচণ্ড চিঞৰ বাখৰ, উফৰি অহা তীক্ষ্ণ গালি-গলাজৰ শ্বাসৰুদ্ধকৰ সময়খিনিত সি নিৰ্বাক হৈ চাই ৰৈছিল মাক বাপেকৰ প্ৰশ্নৰ কঠিন মুখ দুখন। মাক নে বাপেকৰ কাৰ পক্ষ ল'বহি নিদাৰুণ প্ৰশ্নৰ আঘাতত অবিৰত ৰক্তক্ষৰণ হৈছিল তাৰ কোমল বুকুৰ ভিতৰখনত। উজাগৰে ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল। সেইবোৰ মচি দিব পৰাকৈ তাৰ মাকৰ হাত দুখনৰ কোমলতা যেন ক'ৰবাত হেৰাই গৈছিল। কিছুদিন পিছত দেউতাকো সিহঁতক এৰি গুচি গৈছিল। বেকআপ চেঞ্জ কৰি লিখিবা। ঘৰুৱা এই ঘটনাই তাক বিদ্ৰোহী আৰু খিংখিঙীয়া অকলশৰীয়া কৰি তুলিছিল। সদায় লগৰীয়াৰ লগত হাঁহি ধেমালি কৰি থকা সিদ্ধাৰ্থৰ মুখৰ হাঁহি নোহোৱা হ'ল। ফলত সিদ্ধাৰ্থ নিসংগতাত ভুগিছিল। 5 নম্বৰ কুৱেশ্যনটো হ'ল নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। উত্তৰটো এনেদৰে লিখিবা। নিৰ্মল আৰু সিদ্ধাৰ্থ দুয়ো সহপাঠী আছিল। কিন্তু নিৰ্মলে কিছুদিনৰ পৰা লক্ষ্য কৰিছিল যে সিদ্ধাৰ্থ আগতকৈ সলনি হৈছে আৰু গহীন খিংখিঙীয়া বেপৰোৱা হৈ পৰিছে। সি বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীৰ পিছফালে বহিবলৈ লৈছিল। শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কামবোৰ প্ৰায়ে নকৰিছিল আৰু মাজে মাজে বিদ্যালয়ো ক্ষতি কৰিছিল। পাৰিবাৰিক কাৰণত নিসংগতা আৰু হতাশাত ভুগি সি এখন আন্ধাৰ জগতলৈ গতি কৰিছিল। কিন্তু যেতিয়া নিৰ্মলৰ মৰমৰ আবদাৰ ভৰা শাসন সুলভ কথাষাৰ তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ শুনা পালে তেতিয়াৰ পৰাই তাৰ মনৰ জগতখন অন্তৰ্দ্বন্দ্বত ভুগিবলৈ ধৰিলে। লাহে লাহে সি নিজৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। আন্ধাৰৰ মাজত এটা জোনাকী পৰোৱাৰ পোহৰৰ দৰে তাৰ জীৱনটোৰ অন্ধকাৰখিনিৰ মাজত নিৰ্মল এটা জোনাকী পৰোৱা হৈ থিয় দিলে। নিৰ্মলৰ সহায়ৰ হাত আৰু অশেষ বুজনিত সিদ্ধাৰ্থই পাণ দোকানখনলৈ নাযাবলৈ চেষ্টা কৰিম বুলি কথা দিলে। এনেদৰেই নিৰ্মলে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। উত্তৰটো লিখিবা। নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি বুলি কথাষাৰ সিদ্ধাৰ্থই অনুভৱ কৰিছিল। সিদ্ধাৰ্থৰ আৰু নিৰ্মল সহপাঠী আছিল। এদিন সিদ্ধাৰ্থই বন্ধু প্ৰশান্তৰ বেগৰ পৰা দুটা 50 টকীয়া নোট চুৰি কৰি মহেন্দ্ৰ মাষ্টৰৰ হাতত ধৰা পৰিছিল। মহেন্দ্ৰ মাষ্টৰৰ দৰে কড়া শিক্ষকৰ চকুত হৈ পৃথিৱীত 50 টকীয়া নোট দুখনেই আছে নেকি বুলি চিঞৰি উঠা ল'ৰা সিদ্ধাৰ্থই সহপাঠী নিৰ্মলে যেতিয়া তাৰ কি হৈছে ক'বই লাগিব বুলি দায়িত্ববোধ আৰু কৰ্তৃত্বৰ সুৰত প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সি মৌন হৈ ৰৈছিল। 7 নম্বৰটো হ'ল হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন কথাষাৰৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। উত্তৰটো এনেদৰে লিখিবা। ডক্টৰ মৃণাল কলিতাৰ যুঁজ নামৰ গল্পটোত থকা উপৰোক্ত বাক্যশাৰীৰ জৰিয়তে সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। বেকআপ চেঞ্জ কৰি লিখিবা। সিদ্ধাৰ্থই বুজা হোৱাৰ পৰাই দেখিছিল মাক দেউতাকৰ মাজত দুৰ্বাদল কাজিয়া, প্ৰচণ্ড চিঞৰ বাখৰ, উফৰি অহা তীক্ষ্ণ গালি-গলাজৰ শ্বাসৰুদ্ধকৰ সময়খিনিত
সি নিৰ্বাক হৈ চাই ৰৈছিল মাক বাপেকৰ প্ৰশ্নৰ কঠিন মুখ দুখন। মাক নে বাপেকৰ পক্ষ ল'বই সি নিৰ্ধাৰণ প্ৰশ্নৰ আঘাতত অবিৰত ৰক্তক্ষৰণ হৈছিল তাৰ কোমল বুকুৰ ভিতৰখনত। উজাগৰে ৰাতিবোৰত তাৰ চকুৰ পানীবোৰ চকুতে শুকাইছিল। সেইবোৰ মচি দিব পৰাকৈ তাৰ মাক বাপেকৰ হাত দুখনৰ কোমলতা যেন ক'ৰবাত হেৰাই গৈছিল। কিছুদিন পিছত দেউতাকো তেওঁলোকক এৰি গুচি গৈছিল। সিহঁতক এৰি যোৱাৰ পিছতো দেউতাকে এসপ্তাহ পষেকৰ মূৰে মূৰে ছুটীৰ পিছত আহি লগ কৰিছিল। দেউতাকে তাৰ বাবে নানাবিধৰ চকলেট লৈ আনিছিল। ঘৰলৈ আহি যেতিয়া সি চকলেট খাইছিল তেতিয়া চকলেটৰ সোৱাদ জিভাত লগাৰ আগতেই তাৰ দুচকু পানীৰে ভৰি পৰিছিল। অতি সোনকালেই তাৰ পেঞ্চিল বক্সটো বাপেকে অনা চকলেটৰ কাগজবোৰেৰে ভৰি পৰিছিল। তাতকৈও সোনকালে সিদ্ধাৰ্থৰ বুকুখনো অসহনীয় শূন্যতাৰে ভৰি পৰিছিল। ইমানেই তীব্ৰ আছিল এই শূন্যতাৰ ভাৰ, দুখৰ দাহন, যাৰ বাবে সি হাঁহিব পৰা নাছিল, খেলিব পৰা নাছিল, শুব পৰা নাছিল। সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল তাৰ পাছতেই অন্তৰ্ধান হৈছিল বুজালিকা। উত্তৰটো লিখিবা। সিদ্ধাৰ্থই পাৰিবাৰিক কাৰণত নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছিল। ড্ৰাগছ কিনিবৰ বাবে তাৰ পইচাৰ দৰকাৰ হৈছিল, যাৰ বাবে এদিন মাকে গা ধুবলৈ বাথৰুমত সোমাওঁতে সি মাকৰ সোণৰ খাৰুযোৰ চুৰি কৰিব লগা হৈছিল। মাকৰ খাৰুযোৰ চুৰি কৰাৰ পাছত তাৰ অন্তৰ্দ্বন্দ হৈছিল। কাৰণ খাৰুযোৰ সিহঁতৰ ঘৰত কাম কৰা ছোৱালীজনীয়ে চুৰ কৰিছে বুলি ভাবি তাইক পুলিচত দিছিল। মাকে তাক পুলিচত দিছিল। পুলিচে ছোৱালী দুজনীক বান্ধি নি লকআপত ভৰাইছিল। পুলিচে ধৰি নিয়া সময়ত ছোৱালীজনীৰ কৰুণ মুখখন ভাল বেয়া, ভুল শুদ্ধ আৰু নিচাৰ প্ৰতি তীব্ৰ আসক্তিৰ কথা ভাবি সিদ্ধাৰ্থৰ অন্তৰ্দ্বন্দ হৈছিল। ৯ নম্বৰটো লিখিবা। প্ৰশ্নটো হ'ল, আচলতে মন গ'লেই সুখী হ'ব পাৰি জান। নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজালিকা। উত্তৰটো লিখিবা। সিদ্ধাৰ্থই তাৰ মনৰ সকলো কথা, তাৰ দুখ যাতনা একাকিত্ব চকুপানীৰ সমস্ত দস্তাবেজ কাক কৈছিল? সিদ্ধাৰ্থক কৈছিল। সিদ্ধাৰ্থ কৈ গ'ল তাৰ মাক দেউতাকৰ বিচ্ছেদ, ড্ৰাগছ আসক্ত হোৱা, এইবোৰ খাবলৈ অভাৱত পৰি পইচা চুৰ কৰাৰ কথা তেওঁৰ অন্তৰংগ বন্ধু নিৰ্মলক মন খুলি ক'লে। ইয়াৰ পিছতে সিদ্ধাৰ্থই হুমুনিয়াহ কাঢ়ি ক'লে, হয়তো মোৰ ড্ৰাগছৰ ওপৰত নিৰ্ভৰতা বাঢ়ি গৈছে। কিতাপ আলোচনীত মই অলপ পঢ়িছিলোঁ জান, ড্ৰাগছৰ এই ভুল পথে মানুহক অকল মৃত্যু আৰু অপৰাধ জগতলৈ সোনকালে টানি লৈ যায়। জানো, হয়তো মই সেই পথত। নিৰ্মলে যেতিয়া কৈছিল, আচলতে মন গ'লেই সুখী হ'ব পাৰি জান, নিৰ্মলে বুজাইছিল গল্প উপন্যাস লিখিব নাজানিলেও মন গ'লেই তাক পঢ়ি তৃপ্তি ল'ব পাৰি। গান গাব নাজানিলেও মন গ'লেই গান শুনি অন্তৰত অপাৰ আনন্দ লাভ কৰিব পাৰি। আচলতে কথা হ'ল, মন কৰিলে অন্তৰত সকলো হতাশা, দুখ, বেদনা আঁতৰ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰি।